हेलो गाइस स्वागतम জানাইছো ইনাম বাই আইবি ইউটিউব চেনেল লৈ আজিৰ এই ভিডিঅ' আনবক্সিং দেখাম এটো হৈছে ওয়ান কার্ড এসবিএম বেংকৰ লগত পাৰ্টনাৰশ্বিপ আছে হেই এসবিএম বেংকৰ লগত জড়িত হৈ কিনি কিয়তে ক্ৰেডিট কাৰ্ডটো পঠাইছে এটোৰ ভিতৰত আছে এটা ক্ৰেডিট কাৰ্ড আছে নে নাই তাও নাজানো আমি কাৰণ চাক আমি এতিয়ালৈকে আনবক্সিং কৰা নাই আপোনাক দেখুৱাম বুলি এটো ৰাখি দিছো এটা আমি সিধা আনবক্সিং কৰিম আৰু এটো কেনেকৈ এই কাৰ্ডটো কেনেকৈ এক্টিভ কৰিব পাৰে হেতু চাব কাৰণে এটো পাৰ্ট 2 দেখিব লাগিব কাৰণ এটোত আমি খালি অকল আনবক্সিং হে কৰিম বলক আমি আনবক্সিং কৰিম কি আছে এটোৰ ভিতৰত সম্পূৰ্ণ আমি চাম बहुत दुनिया पैकिंग কৰি দিছে আপোনাৰ লগত ফ্ৰড হ'ব লগিয়া নাই মানে এনেকুৱা আনবক্সিং কৰিছে তা আমি এটো এতিয়া ওপেন কৰিম অলপমান টানি দিলে এটো অলপমান সাইডত থাক চাক ওয়ান কার্ড বুলি লিখা আছে বাক কেনেকুৱা মেটালত দি দিছে চাক বঢ়িয়া কোৱালিটি দিছে বাহ চাক এটোৰ ভিতৰত হ'ব চাগে এটা এনেকুৱা টানিব দিছে কিন্তু আমি নাটানো আমি ইফালে খুলি গৈছে এটো সাইডত খুলিম নিয়াছে ইয়াত অন কাৰ্ডটো কেনেকৈ এক্টিভ কৰিব পাৰি দিছে আৰু ইয়াত অন কাৰ্ড লিখা আছে তলত ওয়েলকাম টু দা ওয়ান কাৰ্ড ফ্যামিলি ওয়ান কাৰ্ডৰ ফ্যামিলি হৈ গৈছো আমি গাইটো হৈছে এয়া চাক এটো আছে এটা কিউআর কোড এই কিউআর কোডটো লাগিব আপুনি যেতিয়া নেকি আপোনাৰ এই ওয়ান কাৰ্ডটো এক্টিভেট কৰিলে আপোনাৰ এই কিউআর কোডটো স্ক্যান কৰিব লাগিব তাৰ পিছে এটো হৈছে ম্যানুয়াল এটো কিবা কিবি কৈছে যে আপুনি কেনেকৈ এক্টিভ কৰিব পাৰিব বা এটো কাৰ্ডৰ ওপৰত কিবা কৈছে যে কাৰ্ডটো কেনেকৈ কি কৰিব তাৰ পিছে এটো বেলেগ ধৰণৰ কাগজ হয় ফাইনালি এতিয়া এটো বাকস এটো থাক এতিয়া মেইন পেজটো আহি গৈছে এতিয়া মেটাল কাট হয় এটো মেটাল কাট হয় তলত নাম্বার দিয়া আছে এসবিএম বেংকৰ তৰফৰ পৰা আহিছে মানে পাৰ্টনাৰশ্বিপ আছে যে এসবিএম বেংকে পঠাইছে মানে এটো হ্যাঁ স্যার ওপৰত একোই নাই ইগৰাৰ এনএফসি সাপোর্ট আছে আপুনি 5000 रुपीस উইথড্ৰ কৰিব পাৰিব ইয়া ওয়ান কাৰ্ডৰ লুক দিয়া আছে ইয়াত ভিসা আছে ভিসাৰ তৰফৰ পৰা আহিছে ইনামুল ইসলাম বেস্ট ভাল লাগে এতিয়া যদি আপুনি যদি এটো এক্টিভ কৰিব নোৱাৰে তেনেহলে এক্টিভ কেনেকৈ কৰিব পাৰিব হেইটোৰ ওপৰত আমি ভিডিও বনাই দিম যদি আপুনি অলপমান পিছে চাই আছে তেনেহলে লিংক ডেসক্ৰিপচনত আছে আপুনি অলপমান ডেসক্ৰিপচনটো চাই লব আৰু যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি দিব আৰু দহতৰ কাহত শেয়াৰ কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ